নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি হৈছে 23 জানুৱাৰী আৰু আজিৰ দিনটোত এনে এজন মহান ব্যক্তিৰ জন্মদিন। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কণ্টিনিউ চাব আৰু তাত মই অলপমান ব্যক্তিজনৰ হিষ্ট্ৰী ক'বলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু বৰ্তমান চলি আছে কৰোণা সংক্ৰমণৰ সময় আৰু সেইটো কাৰণে আপোনালোকে মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰিব নাপাহৰিব আৰু ডিষ্টেঞ্চ মেইনটেইন কৰিব আৰু যিবোৰ নীতি নিয়ম চৰকাৰে বান্ধি দিছে সেইখিনি আপোনালোকে ফ'ল' কৰিব। এতিয়া বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এনে এজন মহান ব্যক্তিৰ জন্মতিথি। তেওঁ হৈছে দেশপ্ৰেমী তথা দেশভক্তি আৰু দেশৰ হকে প্ৰাণ আহুতি দিয়া জানকী নাথ আৰু প্ৰভাৱতীৰ পুত্ৰ নেতাজী সুভাষ চন্দ্ৰ বসু। তেওঁ এখন সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিলে আৰু তেওঁৰ পিতৃ আছিলে এজন উকিল বিষয়া। তেওঁৰ জন্ম হৈছিল 23 জানুৱাৰী 1897 চনৰ উৰিষ্যাৰ কটক চহৰত। তেওঁ প্ৰথমতে শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিলে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ৰাঞ্চিয়া স্কুলত, কিয়নো আমাৰ ভাৰতত তেতিয়া ব্ৰিটিছে শাসন চলাইছিল আৰু ব্ৰিটিছে অকল ব্ৰিটিছৰ ইতিহাসৰ ওপৰতেই শিক্ষা দিবলৈ বিচাৰিছিল আৰু ভাৰতীয় ইতিহাস বা তেনেকুৱা প্ৰখ্যাত ব্যক্তি কিছুমানৰ জীৱনৰ বিষয়ৰ ওপৰত কোনো ধৰণৰ শিক্ষা দিবলৈ বিচৰা নাছিলে। আৰু সেইকাৰণে নেতাজী সুভাষ চন্দ্ৰ বসুৱে ৰাঞ্চিয়া স্কুললৈ গৈ পঢ়িবলৈ আৰম্ভ কৰিছিল আৰু তাত তেওঁ গৈ স্বামী বিবেকানন্দৰ দৰে এনেকুৱা প্ৰখ্যাত ব্যক্তিৰ লোকসকলৰ কিতাপ পঢ়িবলৈ লৈছিল। এইবোৰ কিতাপ পঢ়ি তেওঁ নিজে তেওঁলোকৰ দৰে দেশৰ হকে যুঁজ দিবলৈ আৰু দেশৰ প্ৰতি থকা ভাল পোৱা, দেশৰ বাবে তেওঁ নিজৰ জীৱন ত্যাগ কৰি আগবাঢ়ি যাবলৈ বিচাৰিছিল। তেওঁ সৰুৰে পৰাই এজন দেশৰ বাবে তেওঁ নিজৰ জীৱন ত্যাগ কৰি আগবাঢ়ি যাবলৈ বিচাৰিছিল। তেওঁ সৰুৰেতেই দেশৰ সকলোবিলাক ডাঙৰ ডাঙৰ বিখ্যাত মঠ মন্দিৰত অকলেই ঘূৰি ফুৰিছিল আৰু তাত থকা ভিক্ষাৰীবিলাক তেওঁ সহায় কৰিবলৈ বিচাৰিছিল। তাত থকা দুখীয়া দৰিদ্ৰক তেওঁ সহায় কৰিবলৈ ওচৰৰে ঘৰবিলাকৰ পৰা ভিক্ষা মাগি তেওঁলোকক যিমানখিনি সম্ভৱ তেওঁ সহায় কৰিব বিচাৰে। তেওঁ স্কুলীয়া জীৱন শেষ কৰি প্ৰেচিডেন্সি কলেজলৈ পঢ়িবলৈ গৈছিল আৰু তেওঁ তাত সুখ্যাতিৰে অৰ্জন কৰিছিল। তাত তেওঁ পঢ়ি থকা সময়তে বহুতো লগ বন্ধুৰ লগত লগ হৈছিল আৰু তেওঁলোকৰ প্ৰত্যেকৰে মনত এটাই ভাৱ আছিল, সেইটো হৈছে ৰাষ্ট্ৰীয়তাবাদী মনোভাৱ গঢ় লৈ উঠিছিল। কলেজত পঢ়ি থকা সময়তেই তেওঁলোকৰ মাজত এনেকুৱা এটা ঘটনা ঘটিছিল যাৰ কাৰণে তেওঁ প্ৰেচিডেন্সি কলেজৰ পৰা ওলাই আহিব লগা হৈছিল আৰু তেওঁক কলেজৰ পৰা উলিয়াই দিয়া হৈছিল আৰু তেতিয়া তেওঁ স্কটিছ কলেজত এডমিশ্যন লৈছিল আৰু তাতে তেওঁ BA MA পঢ়াৰ লগতে ইণ্ডিয়ান আৰ্মিটো ট্ৰেইনিং লৈছিলে। তেওঁ ICSৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছিল আৰু ICSত তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে, কিন্তু তেওঁ চাকৰি কৰিব বিচৰা নাছিলে, কিয়নো তেওঁ ব্ৰিটিছৰ তলত কাম কৰিব বিচৰা নাছিলে আৰু ব্ৰিটিছৰ দৰে ভাৰতক শোষণ কৰিব বিচৰা নাছিলে। সেইটো কাৰণে তেওঁ চাকৰি এৰি দেশৰ সেৱাত লাগে। এনেদৰে থাকি তেওঁ মহাত্মা গান্ধীৰ লগত লগ হৈছিল আৰু দুয়োজনৰ বাবে খুবেই প্ৰিয় আছিল, কিন্তু তেওঁলোকৰ আদৰ্শ দুয়োজনৰে বেলেগ বেলেগ আছিল। মহাত্মা গান্ধীৰ আছিল অহিংসাৰ জৰিয়তে আগুৱাই যোৱা, আনহাতে সুভাষ চন্দ্ৰ বসু যদিও শান্তি ভাল পাইছিল কিন্তু তেওঁ দেশৰ হকে অস্ত্ৰ ধৰিবলৈ সাজু আছিল। এইখিনিতে মহাত্মা গান্ধীয়ে তেওঁক বেয়া পাইছিল, কিয়নো তেওঁ অহিংসাৰ হকে যুঁজ দিবলৈ বিচাৰিছিল আৰু সুভাষ চন্দ্ৰ বসুৱে তেওঁৰ বিপক্ষে আগবাঢ়ি ওলাইছিল। আৰু এনেকৈয়ে মহাত্মা গান্ধীৰ লগত থাকি তেওঁ কংগ্ৰেছ দলত যোগদান কৰিছিল আৰু তেওঁ কংগ্ৰেছৰ প্ৰেচিডেন্ট হিচাপে জয়লাভ কৰিছিল। কিন্তু মহাত্মা গান্ধীয়ে অলপো ভাল পোৱা নাছিল বাবে তেওঁ চিঠি এখন লিখিছিল মহাত্মা গান্ধীলৈ যে তেওঁ আৰু প্ৰেচিডেন্ট হ'ব নিবিচাৰে। তেওঁ ইমানেই ভাল পাইছিল যে মহাত্মা গান্ধীক তেওঁ প্ৰথমবাৰৰ বাবে ৰেডিঅ' ষ্টেচনৰ পৰা মহাত্মা গান্ধীক জাতিৰ পিতা নামেৰে নামাকৰণ কৰিছিল আৰু তেতিয়াৰ পৰাই আমি
মহাত্মা গান্ধীক জাতিৰ পিতা হিচাপে জানি আহিছোঁ। আৰু তেওঁৰ এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা ঘটিছিলে আৰু বহুতবাৰ তেওঁ জেললৈ যাব লগা হৈছিল আৰু তেতিয়া মহাত্মা গান্ধীয়ে তেওঁক জেলৰ পৰা উলিয়াই আনিছিল আৰু তেওঁৰ মৃত্যু হৈছিলে 1945 চনৰ টাইৱানৰ বিমান দুৰ্ঘটনাত। এই ঘটনাটো এটা ৰহস্য আছে, আপোনালোকে হয়তো বহুতেই গম পায় আৰু মই আপোনালোকক অলপ থুলমূলকৈ কৈ দিব বিচাৰিছোঁ। তেওঁৰ মৃত্যুৰ ঘটনাটো আমাৰ ভাৰতীয় জনসাধাৰণে সহজভাৱে ল'ব পৰা নাছিলে আৰু সেইকাৰণে তেওঁলোকে 3টা কমিশ্যন গঠন কৰিছিলে আৰু এই 3টা কমিশ্যন গঠন কৰাৰ পিছত প্ৰথম 2টা কমিশ্যনে এইটোৱে প্ৰমাণ কৰিছিল যে টাইৱানৰ বিমান দুৰ্ঘটনাতে তেওঁৰ মৃত্যু হৈছিলে। কিন্তু 1999 চনৰ গঠন হোৱা মুখাৰ্জী কমিশ্যনে 2005 চনত কৈছিল যে সুভাষ চন্দ্ৰ বসুৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱাটো একেবাৰে সম্ভৱপৰ নহয়। আৰু আজিলৈ এইখিনিয়ে আছিল। নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।